নমস্কাৰ বন্ধুসকল, আপোনাৰ নতুন ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰটো। আপোনালোকেতো জানেই যে অহা 2 তাৰিখে বজালি নিত্যানন্দত এখন বৃহৎ উপহাৰ কুপনৰ খেল হোৱাৰ কথা আছে। এই খেলখনৰ কুপনৰ মূল্য হৈছে মাত্ৰ 50 টকা। আপোনালোকৰ ভাগ্য ভাল হ'লে আপোনালোকেও এই খেলখনত নিশ্চয় 1 লাখ টকা বাহন লাভ কৰিব পাৰে। দুদিনমানৰ আগতে এই খেলখনৰ বুকৰ খেল হৈ গৈছে। আপোনালোকে এই খেলখনৰ ৰিজাল্টৰ বাবে অলপো চিন্তা কৰিব নালাগে। আপোনালোকে মোৰ চেনেলতে এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট আৰু লাইভ চাব পাৰিব। আপোনালোকে যদিহে এই খেলখনৰ লাইভ চাবলৈ ইচ্ছা কৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। আপোনালোকে সেই লিংকত ক্লিক কৰি মোৰ হোৱাটছআপ গ্ৰুপ জইন কৰি ল'ব। আপোনালোকে তাতে এই খেলখনৰ লাইভ চাব পাৰিব আৰু আপোনালোকে সদায় নতুন নতুন লটাৰী আপডেট পাই থাকিব। গতিকে আপোনালোকে এই গ্ৰুপটো সকলোৱে জইন কৰি ল'ব। আপোনালোকে যদি এই খেলখনৰ কুপন ল'বলৈ ইচ্ছা কৰিছে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীণত এটা নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নম্বৰত মোলৈ ফোন বা হোৱাটছআপ কৰি যদিহে আপোনালোকক কুপন লাগে এটা কুপন লৈ ল'ব পাৰিব। এই খেলখনৰ এটা বুকৰ প্ৰাইচ হৈছে মাত্ৰ 650 টকা। আপোনালোকে 650 টকাতে এই খেলখনত 13টা কুপন লাভ কৰিব পাৰে। বন্ধুসকল, আপোনালোকক এতিয়া মই এই খেলখনত কি কি প্ৰাইজ আছে এই প্ৰাইজখিনি দেখাবলৈ কৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা থাৰ, 2 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ৱেগনাৰ, 3 নম্বৰ প্ৰাইজটো হৈছে সুজুকি জিক্সাৰ, 4 নম্বৰ প্ৰাইজটো হৈছে বাজাজ পালচাৰ, 5 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10, 6 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ আপাচি, 7 নম্বৰ প্ৰাইজটো হৈছে সুজুকি বাৰ্জমেন, 8 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10, 9 নম্বৰ প্ৰাইজটো হৈছে বাজাজ চেতক, 10 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ ৰাইডাৰ আৰু 11 নম্বৰ একেবাৰে শেষৰ প্ৰাইজটো হৈছে মাৰুতি ফৰ্নেক্স। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ প্ৰাইজসমূহ ভালদৰে চালে আপোনালোকে নিশ্চয় এই খেলখনত কিবা এটা ভাল উপহাৰ লাভ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে হয়তো কেনেদৰে এই খেলখনৰ ৰিজাল্ট চাব পাৰিব আৰু কেনেদৰে এই খেলখনৰ এটা কুপন ল'ব পাৰিব সেই কথা ভালদৰে গম পালে। ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে ক'ৰ পৰা এই ভিডিঅ'টো চাইছে আৰু আপোনালোকে যদি এই খেলখনৰ কুপন লৈছিলে তেনেহ'লে কিমান টকাৰ কুপন লৈছে সেই কথা জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। বন্ধুসকল, লগ পাম আকৌ অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈ দেখোন বাই।